ৰিক্ততা শুকাই গৈছে আবেগ নোহোৱা হৈছে সম্পৰ্কৰ উত্তাপ বুকুৰ গভীৰত জমা হৈছে এক ধৰণৰ বিচ্ছিন্নতা যিয়ে স্বাভাৱিকতে সম্পৰ্কটোক আক্ৰান্ত কৰিছে বেয়া নহবৰ বাবে বৰফত ৰখা মাছৰ দৰে হৈ পৰিছে সম্পৰ্কটো কৰবাত বহি কথা পতা মাজনিশালৈ মোবাইলেৰে মেছেজ পঠোৱা হঠাৎ হাঁহিত বাগৰি পৰা ৰেষ্টুৰেণ্টত ভোক নথকা সত্ত্বেও খাবলৈ যোৱা এইবোৰৰ বোধহয় একোটা পৰ্ব থাকে সাধাৰণতে প্ৰথম পৰ্ব বুলিব পাৰি আপোনগৰাকীৰ লগত কটোৱা প্ৰথম পৰ্ব সেই অকাৰণ আনন্দৰ দিনবোৰ মূৰ ঘূৰাই পিছৰ ফালে চালেও উভতি নাহে আজি বহুদিনৰ মূৰত নৈৰিতে নিশিগন্ধাক লগ ধৰিলে খাবলৈ ৰেষ্টুৰেণ্ট এখনলৈ গ'ল হঠাৎ নৈৰিতে সুধিলে এই তোমাৰ ভণ্টিৰ যে হাত ভাঙিছিল বেণ্ডেজ খুলিলে নে নাই বহু কষ্ট কৰি এই প্ৰশ্নটো বিচাৰি পাইছিল নৈৰিতে যেন লগ পোৱাৰ কিছুক্ষণ পিছত তৎক্ষণাৎ সকলো শেষ হয় কৰুণভাৱে হাঁহি এটি মাৰি নিশিগন্ধাই ক'লে ভণ্টিৰ হাত ভঙা 6 মাহ হ'ল এতিয়া আৰু সুধিছা নাই এনেদৰে নহ'ব কিবা এটা কৰিব লাগিব দীৰ্ঘস্থায়ী হ'ব লাগিব আমাৰ সম্পৰ্ক এয়া ভাবি নৈৰিতে ক'লে এটা কাম কৰোঁ বিয়াখনকে পাতি লওঁ নিশিগন্ধাই নৈৰিতৰ ফালে একেথৰে চাই ৰ'ল তাৰপিছত ফেকুৰি উঠি ক'লে কি হ'ব তুমি কি চাইছা মোৰ সেই দীঘল চুলিটাৰি কেনেকৈ কাটিলোঁ সেইবাৰো নাচালা নুসুধিলাও কিয় মই সেই চুলি কাটিলোঁ কিয় নিশিগন্ধাই উচুপিছে হয় তাইৰ চুলিতাৰিক খুব ভাল পাইছিল নৈৰিতে কথাটো সি আজি মনেই নকৰিলে কিয় এনেকুৱা হয় নিশিগন্ধালৈ চাই নৈৰিতে ভাবিলে মই আজি কলা ফ্ৰেমৰ সেই পুৰণি চশমাযোৰ পিন্ধি আহিছোঁ মোক কেনেকুৱা যে বেমাৰী বয়সীয়া যেন লাগিছে নহয় তাই এবাৰো জানিবলৈ ইচ্ছা নকৰিলে গল্ডেন ফ্ৰেমৰ সেই চশমাযোৰ কি হ'ল এদিন তাইতো সেই চশমাযোৰ পচন্দ কৰি দিছিল হয়তো এনেদৰে শুকাই যায় আবেগ নোহোৱা হয় সম্পৰ্কৰ উত্তাপ নৈৰিতেও নিশিগন্ধাৰ দৰে কান্দিবলৈ ধৰিলে কিন্তু নীৰৱে কোনেও নেদেখাকৈ পুৰুষৰ কান্দোন বাহিৰত বেলিটো ডুবিবলৈ ধৰিছে ৰেষ্টুৰেণ্টখনৰ পৰা এয়া নেদেখি কিন্তু অনুমান কৰিবলৈ অকণো দিগদাৰ নহয়